এইয়া এইমাত্ৰ বজাৰৰ পৰা আহি কাপোৰ কানি খুলি বস্তু বাহিনীবোৰ উলিয়াই মেলি আজৰি হৈছোঁ। আৰু কিনো আনিলোঁ আজি বজাৰৰ পৰা আপোনালোকক দেখাওঁচোন, আহক চাওঁ। বস্তু বুলিনো কিনো আনিম আৰু এইয়া চাওক, ঘৰৰ সামগ্ৰী আৰু এনেকুৱাবিলাক বিহু জা জলপান। এইয়া শাক পাচলি, এইফালে কাপ এযোৰ আনিলোঁ। কাপ এযোৰ মৰম লাগিছে দেই, নতুনকৈ আলহী আহিলে চাহ দিবৰ কাৰণে। কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। সেয়াই আনিছোঁ আৰু কি কৰিব আৰু, আমাৰ নিচিনা দুখীয়া নিচলা মানুহবিলাকে এনেকৈ আৰু চলিব লাগিব ন। এইফালে মিঠাতেল আৰু ৰিফাইন, এইফালে আলু। মানে যিহেতু আমি এনেকৈ চলোঁ আৰু কি কৰিব। এয়া এইফালে বেঙেনা আনিছোঁ পুৰি পিটিকি খাবৰ কাৰণে, বিলাহী পিঁয়াজ, আৰু এইফালে আছে আলু জলকীয়া। এইফালে পালেং এমুঠি আছে দেই লগতে। পালেং শাক খাই কাৰ কাৰ ভাল লাগে জনাবচোন। এইফালে আকৌ দেহা আৰু মোৰ বাবে মানে দুযোৰ দুটালে চেণ্ডেল আনিলোঁ, এইযোৰ আৰু এইযোৰ। এয়াই কৈছোঁ দেখোন, আমাৰ নিচিনা জীৱনবিলাক আৰু এনেকৈ চলিব লাগিব নে কি কয়। এয়া এইফালে আৰু বিহু বুলি মই তাক মানে চুৱেটাৰ এখন লৈ দিলোঁ, সেইকাৰণে মই হাইনেক এটা লৈছোঁ। আৰু এইফালে বগা ব্লাউজ এখন আৰু গেঞ্জি দুটা আনিছোঁ আমাৰ মাহঁতৰ কাৰণে। গেঞ্জি বাৰু মায়ে নিপিন্ধে, তাক মানে যি হ'লেও মানে আমি প্ৰতি বছৰে তেওঁৰ ওচৰত মানে সদায় সেৱা লওঁগৈ যে, সেইকাৰণে তেওঁলৈ বুলি আনিছোঁ আৰু। এয়াই আৰু আজি বজাৰখন ইমানেই আনিছোঁ আৰু কি কৰিব, দুখীয়া নিচলা মানুহ এনেকৈ আৰু জীৱনটো নিৰ্বাহ কৰি আছোঁ। কি কৰিব আৰু দুখীয়া নিচলা মানুহ আমি এনেকৈ আৰু খাই বৈ জীয়াই আছোঁ। এইবাৰ বিহুটি ভালে কুশলে যাওক, সকলোকে মানে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে ভালদৰে বিহুটি পালন কৰিব। পাৰিলে আমাৰ ঘৰলৈও আহিব দেই বিহু খাবলৈ, মই নিমন্ত্ৰণ কৰিছোঁ। আজিলৈ আহিছোঁ দেই, সকলোলৈকে ধন্যবাদ।